নমস্কাৰ। আজি বেলেগ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো হৈছে মোৰ ঘৰতে এখন সৰু সুৰা ফাৰ্ম বনাই থকা হৈছে। ফাৰ্মখনৰ কাম প্ৰায় শেষ হওঁ অৱস্থাত পাইছোঁহি আৰু আজি মানে ত্ৰিপালটো লগোৱা হ'ব। ত্ৰিপাল এয়া ওপৰত দেখিছে নহয়, ত্ৰিপাল একেখন ত্ৰিপালে আপুনি চাব পাৰে একদম 160 ফুট আছে। একেখনে একদম ইয়াৰ পৰা জেগা পাই গৈছে। মোৰ দাদাইটো গাঁৱৰ দাদাইটো কেইজনমান লগত লাগি পেলাই গোটেই ঘৰটো বনাই আছে। আহকচোন চাওঁ কেনেধৰণে কি কৰা হৈছে। অলপ ভিতৰ চোৱা দেখাম আপোনালোকক। ইয়াত যে দেখিছে ভিতৰত 3খন চাং পতা হ'ব। চাংকেইখন আৰু ওপৰত গৰমটোৰ কাৰণে চিলিঙি মৰা হ'ব। ভাইটিহঁতে চিলিঙি কাম কৰি আছে আৰু এই দাদাকেইজনে চাং পতা কামত ব্যস্ত হৈ আছে। এই সেউজীয়াকৈ দেখিছে এখন নেটৰ নিচিনা হয়, মেটেৰিয়েল প্লাষ্টিকৰ হয়। চাঙৰ ওপৰত পাৰি দিয়া হ'ব, এনেধৰণে পাৰি দিয়া হ'ব। চাংখন প্ৰায় মাটিৰ পৰা 2 ফুট ওখকৈ পতা হৈছে। ওপৰত দেখিছে এইটো চিলিঙিটো ধুনীয়াকৈ মাৰি দিয়া হ'ল। গৰমটো কিমান কাটে অৱশ্যে নাজানো। কি কৈছা নো? আজি ভিডিঅ'টো ইমানেই আছিল আৰু বহুত কিবা কিবি কাম কৰিবলৈও আছে। গতিকে আপোনালোকক দেখাই যাম কি কি কৰিব লগা আছে বা কি কি কৰি আছোঁ বা পোৱালি কেতিয়া সোমাব, কিমান সোমাব। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।